এনে আপোনাৰ অখিলক লগ কৰা মন আছে নেকি? কৰিব মন আছে কিয় জানে মই তাৰ জিনাটো ভাল পাইছোঁ অখিলে যিমান বেয়া নাপাওঁ মোৰ ৰাইজৰ দলৰ মানুহ মই তাক ভাল পাওঁ নহয় এতিয়া বহুত কথালো আমি নহয় সি বেচেৰা কিন্তু ই লাষ্ট টাইমত এতিয়া আপোনাৰ মতে অখিল গগৈ মানুহজন কেনেকুৱা? হেমন্ত কুণাল কছাৰী ইহঁতে তিনিটা একে ক্লাছত পঢ়া মানুহ ইহঁতে তিনিটা নেৰিবই একদম নেৰে হেমন্ত বিশ্ব শৰ্মাই দেখোন অখিল গগৈৰ লগত একেলগতে পঢ়া হেমন্ত বিশ্ব শৰ্মা কেনেকে জিকিল হেমন্ত বিশ্ব শৰ্মাই বৰালি জাপ মৰা হ'ল বৰালি কথা বুজি নাপা সি জাপ মৰা নাই নহয় সি জাপ মৰা বৰালি কথা এইবিলাক মোৰ লগত প্ৰশ্ন কৰিব তই পাৰিবি নেকি মোৰ লগত কোনোফালে তই কাটিব নোৱাৰিবি কথা মই চব জানি তই নোৱাৰিবি আপোনাৰ কিন্তু অখিলৰ লগত অকণমান মিল আছে মানে চেহেৰাটো ৰাইজৰ লগত মিলি জুলি থাকিব লাগে চৰকাৰ বিজেপিয়ে হওক তথাপি চিটটো দখলটো ৰাখিছো তো লাগিলে 5 বছৰ পিছত চাই চিন্তি মই এটা কিবা এটা ব্যৱস্থা ল'ম তাৰমানে লাগিলে পিছত আৰু অখিল গগৈ বোলে দুটা গগৈ গ'ল তই এই যে চুচি বেগত পাছ কৰিছে আৰু এটা চিট পাইছে আহি এবাৰ তই বুজি নাপাই বেলেগ তই কথা বুজি নাপায় নহয় এনে আপোনাৰ মতে অখিল ভাল নে গৌৰৱ ভাল এতিয়া আমাৰ মতে গৌৰৱক এটা নিজৰ ভুল দিছে সি ডিস্পট সি এৰি থৈ আহিছিল এমপিত তাকো সি খেদালা এমপি ডিস্পট নহয় এইটো লোকসভা মানে হেৰি এই লোকসভা দিল্লীত সি লোকসভাটো এৰি থৈ আহিলা সি আহি কিয় মৰবা লাগে আহি তাক বোলে বাধাই দিছিলে হেমন্তই তই খেলিব নালাগে থাকচোন আৰু 2 বছৰমান চাহ তই সি নামালে এতিয়া ভুল স্বীকাৰ লৈছে মোৰে ভুল হ'ল তথাপিতো অখিলকতো চবেই দাম নিদিয়ে আজি অখিলকে 2টা চিট পাইছে তথাপিতো সি মূৰ্খ হ'লেও লাহে লাহে মূৰ্খৰ পৰা ভাল হৈ যাব ঠিক নাই অখিল গগৈৰ নিচিনা মূৰ্খ লাগিলে মই ৰাইজক দিব পৰা নাই তথাপিতো মই চিটটো ৰাখিছো ৰাখিলে কি আপোনাৰ মতে অখিল ভাল আৰু মানুহজন ন মই উকিল গগৈ এতিয়া এনে আপোনাৰ অখিলক লগ কৰা মন আছে নেকি? কৰিব মন আছে কিয় জানে মই তাৰ জিনাটো ভাল পাইছোঁ অখিলে যিমান বেয়া নাপাওঁ মোৰ ৰাইজৰ দলৰ মানুহ মই তাক ভাল পাওঁ নহয় এতিয়া বহুতে কয় মানে আপুনি দেখাত বোলে অখিলৰ নিচিনা বোলে অখিলৰ ভায়াকৰ নিচিনা লুকটো চেহেৰা পাতি একে সেইটো কাৰণে এতিয়া আছে ধৰ তাৰমানে চব বিজেপিত যাই পেলাই কংগ্ৰেছে কৰি আছে এতিয়া মানে বিজেপিত যাই পেলাই বিজেপি হ'ল চব কংগ্ৰেছ যাব সিহঁতে ধাৰ খোৱা মুৰ্গী কথা মই জানো সেইবিলাক ক'ৰবাত ডাঙৰ দীঘল হেমন্ত তাতে মুৰ্গী কাহা জেগা ধান খোৱা মুৰ্গী চব জাপ মাৰি গ'ল গৌৰৱ গগৈ কি জানে না আগত বোলে তাৰ মিটিং সভা যাওঁতে আমেৰিকাত বোলে হেলিকপ্টাৰ লৈ যায় প্লেন লৈ যায় সেইটো নাই ই আকৌ কিয় মৰব আহিব লাগে দিল্লী চৰকাৰটো এৰি পেলাই এতিয়া আহি মানে সি তাৰ লগত কিয় তৰ্ক কৰিব আহিব লাগে তাৰ মই এবাৰ হেমন্তক চাম এবাৰ ই ইমান দপদপাই আছে মই গৈ আছোঁ এতিয়া আগতো এটা সেইটো কি অৱসৰ ল'লে সি কি আছিলে নামটো ডিব্ৰুগড়ত কি নাম আছিলে সেইটো প্ৰশান্ত ফুকন নহয় প্ৰশান্ত ফুকন ফুকনে যোৱা বছৰ সিও চিট পাইছিল ইয়া আহি পেলাই আকৌ এতিয়া বিজেপিত সোমালা ডিব্ৰুগড় এতিয়া কি আহি থাকে তাৰমানে মানে চব কংগ্ৰেছ দলটো বেয়াটো কংগ্ৰেছ দল বেয়া নহয় কংগ্ৰেছ দল মানে কি জানা নাই গোটেই বনালেহে কিন্তু ৰাজস্থান এতিয়া নহ'ব আমাৰ অসমত হ'ল বিজেপিয়ে গোটেই ভাৰতবৰ্ষত আমাৰ বিজেপি থকাটো তাৰমানে দেশখন শান্তি থাকিব কোনো ফালৰ পৰা অসুবিধা নাই সকলোৱে ৰাইজৰ দলো ঠিকে আছে বেচেৰা চিটটো ৰাখিছে থাক তোৰ মতে তই চলি যা কিবা এটা তই পাবি নহয় যিটো তোৰ মিনিষ্টাৰ অংশটো সি পাবই একো নিদিয়ে তই কিবা আনুগতি জানো একো নাই জানো